স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেলৰ আন এটি নতুন ব্লগলৈ। আমি ওলাই আহিছোঁ চাবুৱাৰ অভিমুখে ডিব্ৰুগড়ৰ ফালে। আজি মামা পৰিয়াল ফুৰিবলৈ যাওঁ। নতুনকৈ না দেই। আমি সমূহ পৰিয়াল আগত দেউতা ৰেডি মনালিছা মা সকলোবোৰ একেলগে আজি আমাৰ মা ঘৰলৈ যাব। মা কি ফূৰ্তি। দিদি তুমি কিবা এটা কৈ দিয়া আৰু। দিদিয়ে লিপষ্টিক কৰিছে, ব্লাছাৰ কৰিছে। লিপষ্টিক মহাই পেলালো চোৱা। আজি কাছি ওলাই আহিছে। আজি আমাৰ মা ঘৰখনো দেখি আহিবাগে আৰু। আজি মামাৰ ঘৰলৈ যাম, মামাৰ ঘৰ ফুৰিব। দেখা যাম, আপোনালোকে চাই থাকক আমাৰ লগতে। আমাৰ ছাৰে আগতে খুব সূত্ৰ নাচিছিলে বোলে ভাওনাত। এয়া আমাৰ এতিয়া গাড়ীত ভাওনা সূত্ৰ একদম তাল কৰি আহিছে। এয়া বোলে পৰি তাল, এই বোলে এক তাল। আগৰ সেইটো যিখিনি অৰ্থ প্ৰতিভা নাৰী প্ৰতিভা সেইখিনি থাকে। আজিকালি অলপ সুৰবিলাক বেলেগ হৈছে আৰু সুৰবিলাক বেলেগ হৈছে। সেইটো কাৰণে আমাৰ এই চান্ত যেতিয়া নাচিছিলে, চান্ত নাচোতে যিখিনি গাইছিলে সেইখিনি আমাৰ অলপ মনত আছে। সেয়াই আকৌ তাকে তাৰমানে খোলবাদ্যটো তাৰ মানে ধুনীয়া এটা হেৰি দাদাৰ নাম আছে। ঢোলো বজায়, এইটো ধুনীয়া ঢোলো বজায়, কিন্তু খোলত হেৰি আছে। কম্পিটিশ্যন বিলাকত জইন কৰে। খোল এবাৰ আমাৰ সেই জিলা নামঘৰত হৈছিলে খোল প্ৰতিযোগিতা। খোল বাদন প্ৰতিযোগিতা, ধুতি চুটি চেলেং গামোচা চব আৰু আমাৰ চানটো আকৌ তাল বজায়। তাৰ লগত প্ৰমোচন কি হলে খোলালে তালটো যেতিয়া তাৰ লগত বজাই বজাই মানে থাকে খোলৰ বাজনা খিনি গোটেইখিনি তাল বজাই মানে তাল মোক ষ্টেজত বজাবলৈ লৈ যায়। বজাই পেলাই এই কম্পিটিশ্যনত জইন কৰিলে। খোলবাদন প্ৰতিযোগিতা, তাৰপিছতে জিলা নামঘৰত আমাৰ হৈছিলে জিলা নামঘৰ। তাতে মানে হেৰি হ'ল বাবলু প্ৰথম হ'ল খোল বজালে। তাৰপিছতে ইও জইন কৰি দিলে বুলি ছেকেণ্ড হ'ল। ই একদম বহুত হেৰিয়াৰ পৰা ৰাস্তাৰ পৰাই বাজনা মাৰি আহিছে আৰু। হয়নে? হয়, ডাইৰেক্ট প্ৰমোচন মানে নিশিকাকে। ই বাবলু প্ৰথম, ই দ্বিতীয়। একে ঘৰতে প্ৰাইজ আহিলে। একে ঘৰতে লৈ আহিলে দুইটা প্ৰাইজ, ফাৰ্ষ্ট ছেকেণ্ড। তেতিয়াহ'লে গান চান গোৱা ন? সেইকাৰণে গায়িকা এজনী পালা। এতিয়া আমি মৰাণত এখন হোটেলত চাহ খালোঁ। চাহ খাই মিঠাই লৈছে আমাৰ ৰাইজে। মিঠাই লৈ আমি গৈ আছোঁ আকৌ। এতিয়া আমি মৰাণতে চাহ খালোঁ। চাহ খাই আকৌ পুনৰ আহিছোঁ। আমাৰ ডাঙৰ ছোৱালীজনী অকণমান দুখ, মানে কি হৈছে, আমি ঘৰৰ পৰা ফোন কৰিয়ে মানে আহিছোঁ, কিন্তু তেওঁ ঘৰৰ পৰা মানে ফোন কৰা নাই ছোৱালীজনী আহিছিলে নাই। আমাৰ ডাঙৰ ছোৱালীজনী অকণমান দুখ হৈ আছে। আহিছোঁ আকৌ তামোল এখন ভৰাই ল'লে বাৰু, চাহকণ খাই আহি আছোঁ আৰু। ঢলা শদিয়াখনকে চাই আহোঁগে। মা আমি শদিয়ালে যামি, আমি যাম যামকে যোৱা নহ'লে। আমি এইবিলাক ট্ৰাষ্ট বুলি কয়, TRUSS ট্ৰাষ্ট। এইবিলাক যোনবিলাক আছে মেম্বাৰ, এনেকুৱা এনেকুৱা মাইবিলাক থৈ দিয়াৰ লগে লগে মই ক'লোঁ এই মৰিব নালাগে, মোৰটো কাটি দিয়া। তাৰপৰা কাটি মেলি থৈ দিয়া, বুইডিং পাই গ'লে। তাৰপিছতে মুখত মই মেল খাই আছিলে। বোলো ই আৰু মুখতটো ইমান চোকা দাঁত নে বোলো, এই মানুহক কামাৰিব পৰাকৈ চাওঁচোন বাৰু। তেনেকৈ মুখতো দিবলৈ পালোঁহে, পটককৈ কামাৰিলে এইটো দিছে যে এইটো ইয়াৰ পৰা ইয়ালৈ গুচি গ'ল নহয়। আমাৰ মানে এটা কথা ওলালে গান ওলাই যায় আৰু
তুমি কোৱা এজাৰ ফুলা দেখি কোৱা এজাৰ ফুলা দেখি তুমি যে সুৰ যে এজাৰ মনে মাৰি থাকো মনে হিয় আছেনে এয়া হৈছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ 600 বছৰ আগতে বনোৱা মন্দিৰ তাত আৰু শংকৰদেৱ তাত 12 বছৰ আছিল জগন্নাথ তাতে সংস্কৃত ভাষা ইয়াৰ তাৰ হিতে বনাইছে ন সেইটো হেৰি বনাইছে এখন কি বাগান বা এখন নাহৰতলি বাগান মাজতে এখন পথাৰ হয় নেকি নাহৰতলি পিছতে নাহৰতলি সোমোৱা ৰাস্তাটো পায় এইটো ৰাস্তা পোৱাৰ পিছতে আমাৰ ৰাস্তাটো পাম মই ডিব্ৰুগড়ৰ ছোৱালী তুমি কি কথা ক'ব আহিছে ন আমি এতিয়া মামা ঘৰৰ গাঁৱৰ ৰাস্তাত সোমাই গ'লোঁ এতিয়া আমি গৈ আছোঁ প্ৰথম এজন মামা ঘৰলৈ তাৰপিছত আকৌ এজন মামা ঘৰলৈ যাম হেৰি মেলিটাৰী কেম্পৰ আকৌ হাৰ্বাৰ্ডৰ ঘৰটো মই দেখাম এইটো কি আছে এইফালে কেম্প কেম্প বা ধুনীয়া বান্দৰ এটাও বহি আছে এইটো কি কৰে এইফালে পোৱালি আছে পাই এইবোৰ ঢেৰ বান্দৰ আছে বান্দৰ আগতে কিন্তু নাছিলে ডিফেন্সৰ হেৰি নি ডিফেন্সৰ আমি ইতিমধ্যে আহি মাহঁতৰ গাঁওখনত সোমাইছোহি এতিয়া মায়ে এতিয়া মায়ে কাহিনীবোৰ কৈ যাব আমাক গাঁৱৰ ইতিমধ্যে স্কুলখন দেখালেই সূত্ৰধাৰ কাহিনীটো আৰম্ভ কৰ এতিয়া আমাৰ কাহিনী ভাগ আৰম্ভ হৈছে এটা পুৰণি ৰাস্তা কিন্তু চিনাকি ৰাস্তা য'ত জড়িত হৈ আছে অনেক কাহিনী আমাৰ মাৰ লগত জড়িত সৰু কালৰ স্মৃতিবোৰ জড়িত হৈ আছে ইয়াত এতিয়া আমি সেই চিনাকি বাটেৰে আগুৱাই গৈ থাকিম আৰু আমাৰ লগতে গৈ এতিয়া আমি পামগে আমাৰ মাহঁতৰ পুৰণি ঘৰখন আমাৰ আজি যিজন আমাৰ লগত আহিছে গাড়ী চলাই দাদা মানে আমাৰ বহুত পুৰণি এই দাদাইহে এতিয়া চব বতাইছে আৰু চব গম পায় মানে তেখেতে আমাৰ জেঠাই ঘৰ কোনটো আমাকহে দেখাইছে মানে পৰিয়ালৰ সদস্য ঘৰ মানে কোনটো বিচাৰি আহোঁতে গ'ল দাদাহে কৈছে এইটো বোলে হৰ্ণ দুটা দি থৈ যাওঁ কোনটো ক্লাব এইখন মৰিচা গাঁও তাৰপিছত মাহঁতৰ গাঁওখন পামগে গৈ আছো ইয়াত আগতে মাহঁতে মাছ ধৰিছিলে ইয়াত মাছ ধৰিছিলে নি পানী কিমান দ মই আমাৰ বাইদেউ যায় মাছ ধৰে আকৌ মই কিন্তু এদিন বৰ ডাঙৰ কৈ মাছ এটা পাইছোঁ পথাৰত কুহি মাছ মাইজান আমি পাই গ'লো এতিয়া মামা ঘৰ এয়া নামো আৰু দেই ৰাইজসকল আমাৰ মা ঘৰলৈ লৈ গৈ আছে আৰু এয়া মোক কৈছে আহা এয়া আমি চাহ খাইছোঁ আমাৰ মা ঘৰত মা একদম আহি পেলাই আৰু পূৰা এফালৰ পৰা চব চাইছে কি কোৱা তুমি ইয়াত আহি আগতে কুকুৰা অলপমান আছে পিছফালে আৰু কি বগৰী গছ আছিলে ন দেউতা বগৰী গছ এজোপা আছিলে নাই এতিয়াও আছে এতিয়া আছে ন বগৰী গছৰ পৰা বগৰী লাগে বগৰী নোলায় মায়ে ঘৰ চাইছে মা মানে এইফালে জুই ঘৰৰ পৰা আৰম্ভ কৰি চব চাইছে আৰু কি পৰিৱৰ্তন হৈছে নতুন সংযোজন হৈছে চব এফালৰ পৰা চাই গৈছে এতিয়া আমি যাওঁ ডাঙৰ মামীৰ ঘৰলৈ বাগানৰ চালটো দেখিছে কইনা ফুৰিব আহিছে আমাৰ বল বুলি ইয়াৰ বল আছে মন কয় এখন দৰজা তেতিয়া আপুনি কি কথা ক'লে এতিয়া হয় দেই মাহঁতৰ এইটো পুৰণা ঘৰ মাহঁতে এতিয়া তৰ্ক বিতৰ্ক কৰি আছে ক'ত কি আছিলে এইটো দীঘলীয়া আছিলে বাৰাণ্ডা আছিলে মোৰ মনত আছে বাগান আমাৰ ইয়াৰ ঘৰ নে কি চাগে বেলেগৰ আমি চাহ গছ দেখুৱাম আপোনালোকক একদম
চাহ বাগানৰ মাজত এটিকলি দুটিপাত ক'ত আছে? এটিকলি দুটিপাত এনে এইটো এটিকলি দুটিপাত। আমাৰ মামাহঁতৰ নিজা চাহটো আৰু ভাল লাগিছে মুঠতে। এয়া চাহপাতৰ গোন্ধটোৱে বেলেগ মানে। একদম বোকা আছে, বোকা ফালি মেখেলা দাঙি সোমাই আহিছোঁ মানে। বা অৱশ্যে ইয়াত বাঘ ওলাই বুলিও শুনিছোঁ দেই, ভয় লাগে। চাইছোঁ দেখিলে বহুত ভাল পাম। অঁ আমি তাতে প্লেন কৰি আছোঁ, যিয়ে নহওক 10 দিনেই হওক আমি এবাৰ ডিব্ৰুগড় যাওঁ। প্লেন আছিলে আমাৰ। আহিলোঁ দেখিলোঁ ভাত তহঁতক এতিয়া বিচনা এখন দিবলৈকে চব হৈ গৈছে আৰু কাইলৈ যাওঁ নেকি বুলি কবি। এতিয়া আমি এয়া মামা ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। আমি চবে খাই মেলি আজৰি এতিয়া যাওঁ। মাজতে ইনচিডেণ্ট এটা ঘটিলে, সেইটো পিছত কম। এতিয়া চব যাওঁ দেই। আমি আজি ৰাতিপুৱা 7:30টাতে গৈছিলোঁ ডিব্ৰুগড়, আৰু মই কইনা ফুৰিব গৈছিলোঁ। আৰু এতিয়াই 8 বজালৈকে ৰাতি 4ঘৰ মানুহত ফুৰিলোঁ, আৰু এই 8:30 মানত ডিব্ৰুগড়ৰ পৰা গাড়ী ষ্টাৰ্ট দিলোঁ। আপোনাৰ পালোহি এতিয়া 12:45 ৰাতি। জাৰ্ণিটো বহুত ভাগৰ লাগিছে, তথাপিও কিন্তু বহুত এনজয় কৰিলোঁ, ভাল লাগিলে। তাতে এটা প্ৰথম মামা ঘৰলৈ যাওঁতে মোৰ এটা ডাঙৰ ইনচিডেণ্ট ঘটিছিলে, মই আপোনালোকক ক'ম বুলি ভাবিছিলোঁ, এতিয়া কওঁ। মই পিন্ধি যোৱা চেইনডাল এডাল হেৰাই গৈছিলে, আৰু আহিবৰ সময়তে যেতিয়া হেৰাইছিলে সেইডাল বিচাৰি গোটেই হাহাকাৰ লাগি গৈছিলে চবতে। লাষ্টত এডাল মোৰ গাত কাপোৰতে লাগি আছিলে, পালোঁ, ভাগ্য ভাল আছিল, পালোঁ। আৰু সেইটোৱে আছিলে ইনচিডেণ্ট, যাৰ কাৰণে অলপমান সময় নষ্ট হৈছিলে। আৰু এতিয়া বাকী ভিডিঅ'টো আজি ইমানেই আছে। এতিয়া ভাগৰ লাগিছে আৰু ব্লগটো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিল, লাইক আৰু কমেণ্ট কৰিব, আৰু শুভৰাত্ৰি।